নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ কাৰণে এটা খবৰ আছে যে এই আছাম জিডি ব্লগ চেনেলটোত মানে ৰেগুলাৰ ব্লগিং ভিডিঅ' হ'ব। আজিৰ পৰা মই ৰেগুলাৰ ব্লগিং ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। 30 দিন একেৰাহে ব্লগিং ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। আৰু কাইলৈ আছে বিশ্বকৰ্মা পূজা। আজি আমি বিশ্বকৰ্মা পূজাৰ মূৰ্তি আনিবলৈ যাম। আজি সেই ভিডিঅ'টো চাই পিনি এনজয় কৰিব। আৰু এতিয়া মই কেইবেগ যিহেতু নাপালোঁ, মোনাতে ভৰাব লাগিব। এই মোনাতে ভৰাই যাম। এই মোনাটো ইমান বেয়া নহয়, চফা পাইছে। এইটো মোনা পাত লগাই থৈ দিম ইয়াতে। থাকক, বলক এতিয়া পেনটো ভৰাই লওঁ। এতিয়া মই ওলাই ল'ম চাইকেলখন উলিয়াই ল'ম। এতিয়া চাইকেলখন ইয়াতে আছে। মোৰ বসন্তীখন, সেইখনে মোৰ বসন্তী। আৰু এখন বাঁহ ভাগৰ এখন কাইলৈ যিহেতু বিশ্বকৰ্মা পূজা, কাইলৈ ধুব লাগিব। আজি পাম এটা কিনি আনিব লাগিব। চাইকেলবোৰত চব পাম দি মোৰখনো পাম নাই চাগে, মোৰখনো পাম কম হৈছে। আগচকাটো পাম কম, পিছৰটো পাম কম। এতিয়া উলিয়াই লওঁ চাইকেলখন। চাইকেলৰ অৱস্থা বেয়া, কাইলৈ ধুব লাগিব যিহেতু কাইলৈ বিশ্বকৰ্মা পূজা। আস্তে আস্তে দাঙিব লাগিব এখন ৰথ। এতিয়া মই মামাহঁতৰ ঘৰলৈ আহি আছোঁ। এতিয়া ব'লক তেন্তে মামাহঁতৰ ঘৰলৈ যাওঁ। এইটো আমাৰ গাঁৱৰ মাজেদি অহা ৰাস্তাটো গৌবাট বুলি কয়। এইটো এফালে কি যাব লাগিব মামাহঁতৰ ঘৰলৈ। বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা মামাহঁতৰ ঘৰলৈ, খুব বেছি আছে যদি 2-3 কিলোমিটাৰমান আছে। এফালেদি গৈ মেইন ৰাস্তাত উঠিমগৈ আমি গৈ। আমাৰ ঘৰত কোনো ধৰণৰ বাইক চাইক নাই, আমি চাইকেলতে যাব লাগিব। আমি দুখীয়া মানুহ যিহেতু চাইকেলতে গৈছোঁ। এতিয়া পাই যামগৈ তথাপিও সোনকালে। ৰাস্তা উঠিমগৈ এতিয়া। পূৰা মুকলি হাকলি ৰাস্তা। পূৰা মুকলি হাকলি ৰাস্তা, অকলে অকলে গৈ থাকক এতিয়া আৰামত। এফালে যাব লাগিব এতিয়া। আৰু এইটো আমাৰ জেঠাইহঁতৰ ঘৰ। এইটো মামাহঁতৰ ঘৰ পামগৈ এতিয়া, বেছি দূৰ নাই, পালোহি। এতিয়া মঠাইদি যাব লাগিব। এটা মাটি ৰাস্তা আছে, তাইদি গ'লে পাই যামগৈ। আৰু এইটো পাই গ'লোহি মঠাই। সেইফালে আছে ত্ৰিবেণী দা ভাগৰ টি হাউচ। এইটো হ'ল মঠাই, আৰু এইটো মঠাই। এইফালেদি যাব লাগিব। আৰু এইটো মন্দিৰ, এইটো মন্দিৰ, বাঁহত গছ। আৰু এইফালেদি যাব লাগিব আধা কিলোমিটাৰ 1 কিলোমিটাৰমান। ব'লক তেনেহ'লে যাওঁ মামাহঁতৰ ঘৰলৈ। আৰু এইটো মঠাই, ধুনীয়া বতাহ মাৰি আছে ইয়াত। আৰু সেইফালে আছে আমাৰ ঘৰটো। এইফালেও যাব পাৰে, কিন্তু মই এইফালে নহয়, এইফালে আহিলোঁ। এইফালে কাটিং ৰাস্তা, এইফালে সোনকালে পায়হি। এইফালে আহি পাই গ'লহি আমাৰ মামাহঁতৰ ঘৰ। এইটো আমাৰ এটা মামা নহয়, 3টা মামা আছে। এইটো আমাৰ মাজু মামাহঁতৰ ঘৰ। এইটো আমাৰ মামাহঁতৰ ঘৰ, এইটো ইয়াতে আছে। আৰু এইটো আমাৰ মামাহঁতৰ ঘৰ। আৰু এইটো মামাহঁতৰ ঘৰ। মানুহটো নাই চাগে। গেট চেট খুলি লওঁ প্ৰথমতে। এতিয়া মামাহঁতৰ পালোহি, কিন্তু মামাহঁতৰ ঘৰত মানুহেই নাই। মামাহঁতৰ ঘৰ মানুহ বুলি আমাৰ ঘাই ঘৰ, যোনটো আমাৰ মামাহঁতৰ আইতাহঁতৰ ঘৰ, তাৰমানে তালৈ গৈছে। ভাইটি ভাগৰ চুলি কটাবলৈ গৈছে। এতিয়া মামাহঁতৰ ঘৰত মানুহ নাই, কিন্তু মই লগৰী এটা পালোঁ। সেই লগৰীটো আপোনালোকক দেখুৱাইছোঁ। আৰু এইটো হ'ল মোৰ ভাগৰ এতিয়া লগৰী। আহ 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 মিনি 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 আহ 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 মিনি 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 মিনি। আৰু এইফালে মামীহঁত পাই গ'লহি। মামীয়ে এতিয়া পেনটো ঠেকাই আছে। পেনটো ঠেকাই হোৱাৰ পিছতে ঘৰলৈ যাম আৰু তাৰপিছত অলপ দেৰি হ'লে মূৰ্তি চুৰ্তি আনিবলৈ যাম।
এতিয়া বন্ধুসকল মামাহঁতৰ ঘৰৰ পৰা পেঞ্চন চিলাই আহিলোঁ। এতিয়া মই আকৌ ঘৰলৈ আহি আছোঁ, মঠাই পালোহি। ঘৰ পামগৈ এতিয়া, তাৰপিছত যাম মূৰ্তি আনিবলৈ। ভাত চাত খাই মেলি গা চা ধুৱাই নাই, মই গা চা ধুই মেলি 5টা 5:30 বজাত যাম মূৰ্তি আনিবলৈ ওলাই পিনি। তাৰপিছত চাব মূৰ্তি আনিবলৈ যোৱা, গোগামুখৰ পৰা আনিব চাগে মূৰ্তি। তেনেহ'লে লগ পাম মূৰ্তি আনিবলৈ যাওঁতে। তো এতিয়া যাওঁ মূৰ্তি আনিবলৈ। মানে বতৰটো কি হ'ল, বেয়া হ'ল। বতৰটো বেয়া হোৱা দেখি অলপ সোনকালে যাব ওলালে, তাৰমানে আন্ধাৰ নোহোৱাৰ আগতে। এতিয়া যাব লৈছোঁ মূৰ্তি আনিবলৈ। ব'লক তেন আমাৰ লগৰ কেইটামান আছে, লগৰকেইটা সিহঁতি যাম। তাৰপিছত কথা মেলা দেখুৱাম আৰু ব'লক। এতিয়া আমাৰ লগৰকেইটা তাৰমানে এইটো ফটকা ফুটুৱাই আছে, তাৰমানে জ্বলা আছে, তাৰমানে শিলগুটি মাৰি ফুটুৱাই। এইটো পিষ্টলটো আমি অনা নাই, অকল ফটকাটো কিনি আনিছোঁ। এইটো সৰু দিনতে আমি পোনপ্ৰথমে কিনা ফটকাটোৱে এইটো তাৰমানে। গাড়ীখন লৈ নচা বিটাখন নাচি থাক কিমান। আমি আহি আছোঁ মূৰ্তি আনিবলৈ। মই পাহি আহিছোঁ এতিয়া বৰ্তমান। তাৰপিছত লগতে চিখৰ খাব লৈছে। এইটো হ'ল তেল ডিপুটো। এই লাইটটো বন্ধ ল চাওঁ এতিয়া। দাদা ভঙা খোলা মুগা এৰি সূতা দাদা ভঙা চিঙা ৰাতি বিচাৰি আহিছোঁ আমি ভঙা চিঙা এৰি সূতা খোলা মুগা আছে যদি 50 কিলো 50 কিলো। এইফালে আছে নেকি? আগতে এইফালৰ পৰা এখন এইফালে আছে কিবা। মূৰ্তি আনিব পাই বুলি বিন্দাছ। এইবোৰ হ'ল মূৰ্তি। এফালে এতিয়া মূৰ্তি নিব পাই গ'লহি আৰু ইয়াতো আছে। ইয়াত সৰু সৰু আছে ন, ইয়াত চব সৰু সৰু আৰু এইবোৰ বনাই থোৱা এইবোৰ বনাই থোৱা ইয়াত এইফালে বনাই আছে। এইবোৰ বনাই থোৱা অলপ অলপ হৈছে আৰু বাকী আছে এইবোৰ।
আৰু এইফালে আছে নহয় আৰু এইবোৰ ডাঙৰ ডাঙৰ দুৰ্গা পূজা মূৰ্তি এইবোৰ দুৰ্গা পূজা মূৰ্তি যিহেতু এইবোৰ আগৰ এইটো বছৰতে বনাই থোৱা হ'ব পাৰে দুৰ্গা পূজা মূৰ্তি এইবোৰে হয় এইবোৰ তো এতিয়া মূৰ্তি চূৰ্তি দেখাই দিলোঁ ভিডিঅ'টো ইয়াতে আজি সমূহ কাইলৈ আকৌ লগ পাম হেৰি বুলি কয় বিশ্বকৰ্মা পূজাত আকৌ কাইলৈ লগ পাম এতিয়া বাই বাই কাইলৈ আকৌ লগ পাম